Hello guys, welcome back to my YouTube channel. আজি আকৌ এটা নতুন ভিডিও দিব গৈ আছো আপোনালোকক আজি এই নতুন ভিডিওটোলৈ মই স্বাগতম জনাইছো ও গাইস মানে কথাটো কি হ'ল ক'ত যাম কি ভিডিও দিম ভাবা মানে ক'ব নোৱাৰো দিও গৈ আছো এটা ডেস্টিনেশন কি হয় বা ডেস্টিনেশনটো মানে গম পোৱা নাই আমি এতিয়ালৈকে ওলাই আহিলো নতুন গাড়ী কিনিছে যেটো বুবলুৱে আগফালে আছে গাড়ী চলাই হি নতুন গাড়ী লৈ আহিছে আজি হি ফুৰাব ওলে আমাক আৰু আমি এতিয়া গৈ আছো মই গল্লু বুবলু আছো সন্ধানক ঘৰৰ পৰা পিকআপ কৰি আছো পিকআপ কৰি আমি এটা ওলাই যাম ক'ত ওলাই যাওঁ ভিডিওটো চাই থাকক আপোনালোকে গম পাব আমি এডোখৰ ঠাইত গৈ আছো তো গাইস ভিডিওটো লাষ্টলৈকে চাই থাকিব শেষলৈ চাই থাকিব গম পাব ক'ত যাওঁ যি হওক ন কিবা এটাতো ভাল লগা বস্তু দেখামেই আপোনালোকক লেটস গো আমি এতিয়া ভৈৰৱকুণ্ড গৈ আছো প্ৰায় আধাখিনি বেছি পাই গ'লো আহি কিনে অকণমান যাব আছে আৰু অকণমান গ'লে আমি ভৈৰৱকুণ্ড পাই যাম বেছি দূৰ নাই আজি বুবলুৰ নতুন গাড়ী লৈ আহিছো কোৱা মোৰ হটস্পট নহয় ইয়াত নহয় জিঅ'ত নাই জিঅ' নেটৱৰ্ক বেয়া হৈ আছে ন নহয় জিঅ' নেটৱৰ্ক বেয়া নহয় মোৰ ডাটা শেষ হৈছে আচ্ছা আচ্ছা দি আছো মই হটস্পট দি আছো মোৰ তাৰ পৰা তো চন্দনে বোলে ফটো দে এখন তাতে যাওঁ ৰ'ব ফটো এখন দে আহোঁ তো গাইছ লগত থাকক আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু বেছি দূৰ নাই আমি প্ৰায় সোমাই গৈছোঁ আহি ভৈৰৱকুণ্ড এইখিনি চেণ্টাৰখিনিৰ নাম কি আছিলে এইখিনি ভৈৰৱকুণ্ড চেণ্টাৰ ন এইখিনি মেইন ঠাইডোখৰলৈ গৈ আছোঁ আৰু বেছি টাইম নালাগে আৰু বেছি কিবা কিবি বকি আছে আমাৰ দুটাই লগৰ দুটাই কথা ক'লে বকি থকা হয় ন এইখন যে আছে এইখন থানা ভৈৰৱকুণ্ড থানা এইখন পিকনিক আহিলে কিন্তু ইয়াতে আপোনাৰ আমি ইয়াতে এণ্ট্ৰি দি যাব লাগে পিকনিক আহিলে এতিয়া আমি পিকনিক অহা নাই ন এণ্ট্ৰি দিব নালাগে বাছ খালি গৈ থাকিলে হ'ল মাৰাই আছে কেছ নাই পুলিচে হেলমেট ধৰি আছে পলাইছে ল'ৰাটো
সৌখন পাহাৰখন দেখিছেনে আপোনালোকে ওচৰৰ পৰা গৈ দেখাই আছো চাই থাকক ভিডিঅ' দি ছানছেটটো দেখিছেনে কি ধুনীয়া লাগিছে ৱাও 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 এইখন মই জুম কৰি দিছো আপোনালোকে অলপ দেখিছেনে নাইবা এইখন উলমা দলং এইখনৰ মানে পোষ্ট নাই দলংখনত দুটা পোষ্ট আছে খালি আৰু কি বুলি কৈছ নাই উলমা দলং বুলি জানো আমি আৰু স্প্ৰিং সাসপেনশন ব্ৰিজ ব্ৰ স্প্ৰিং সাসপেনশন ব্ৰিজ অ'কে ব্ৰ ইংলিছত বুজাই দিছে সি মই অসমীয়াত বুজাই দিছো এইবিলাক মানে আইবি এইটো আইবি বুলি মানে হেনেকে নহয় এটু কয় তোমাৰ সাৰ্কিট হাউস টাইপ আচ্ছা আচ্ছা থাকিবলৈ দিয়ে নে এটু নহয় একচুয়ালি এই হেতু আগৰটো নিদিয়ে নে হা থাকিবলৈ দিয়ে নে এই আগফালে তো হেতু থাকিব দিয়ে চাগে এইটো সাৰ্কিট হাউস এইটোৱে এইলে ভুটানৰ পৰা ঘূৰি আনি আমি যায় এইখন এইফালেতো ভুটান যায় ন এই গাইছ আপোনালোকে দেখো চাওক এইফালে হা এইফালে যায় মেইন ভুটান যায় ভুটান যায় গাইছ আমি এতিয়া ভুটান নাযাওঁ আমি অসমতে আছো যাব নিদিয়ে ন এইবাৰ আগতে যাব দিছিলে কিন্তু ৰাস্তাটো নতুনকে বনাইছে কভিডৰ পিছত হেৰি কৰিছে ৰাস্তাটো পুৰা এইখিনি বহুত বেয়া আছিলে ৰাস্তা কিন্তু এতিয়া টিপ টপ পুৰা চালিয়া কৰি দিছে ইফালে হেৰি যায় ফৰেষ্টখন নহয় ফৰেষ্টখন যায় মেইন ফৰেষ্ট তো গাইছ আপোনালোকে ভিডিঅ'টো চাই থাকক আমি আহি ফাইনেলি আমাৰ ডেষ্টিনেশ্যনটো পাই গৈছো মই দেখাই আছো আপোনালোকক কেনেকুৱা লাগে আপোনালোকে চাব গাইছ কি কম বম চাল লাগিব চাই পেলাই হেৰি তো গাড়ীখন ৰখাই পেলাই মই নামি আপোনালোকক ভিউটো দি আছো বলক দেখাই আছো আপোনালোকক আৱাজ শুন না আমি আহি পাই গলো ফাইনেলি মই বেক কেমেৰা কৰি দেখাইছো এইটো চাওক এইখনে ম'ম' शाबाश बेटा बहुत बढ़िया তো ইয়াতে আমি বহুত বাৰ আহিছোঁ কিন্তু এইবাৰ আকৌ আহিলোঁ এয়া আজি ডেষ্টিনেশ্যন এইটো তো এয়া দস্তি তো মই বেক কেমেৰা কৰি আপোনালোকক ভিউবিলাক দি আছোঁ ভালকৈ কি স্পীড ধৰি আছে এখন নদী একচুৱেলি ভূটানৰ পৰা বৈ আহিছে নদীখন তো নদীখন বৈ আহি এনেকৈ বৈ আহিছে আৰু এটা বহুত ডাঙৰ পিকনিক প্লেচ হয়তো ইয়াতে বহুত মানুহ আহিছে আপোনালোকে ইয়ালৈ পিকনিক খাবলৈ মানে কি ক'ম আৰু এতিয়া বৰ ধুনীয়া প্লেচ আৰু সৰু পাহাৰবিলাক দেখিছেনে কি ধুনীয়া পাহাৰ তো কেনে লাগি আছে আপোনালোকে আৱাজটো ভালকৈ শুনিছে নাইবা কাৰণ বহুত জোৰে চাউণ্ড আহি আছে পুৰা পানী চাউণ্ডটো শুনি আছে আপোনালোকে আৱাজটো বা বেয়া জোৰে দি আছে পুৰা একদম চাউণ্ড আৱাজটো ইমানখিনি বাৰু মই দেখাব চেষ্টা কৰি আছোঁ আপোনালোকক আহিব ইয়াতে পিকনিক প্লেচ হয় বহুত ধুনীয়া পিকনিক প্লেচ ইয়াত আহিলে ইয়াৰ আচল ভিউটো আচল মজাটো আপোনালোকে গম পাব গাইজ তো ভিডিঅ'টো চাওক আৰু ইয়ালৈ আহক আপোনালোকে গাইজ আপোনালোকক মই কথা এটা কৈ দিওঁ ইয়াতে আমি বৰ্তমান আছোঁ ভৈৰৱকুণ্ডত কিন্তু এই ৰাস্তাটো যে চিধা গৈছে ন চিধা গৈ যি আপুনি দেখিছে টাৰ্ণিং এটা আছে ইফালে এনেকৈ টাৰ্ণিংটো আছে টাৰ্ণিংটো ল'লে আমি ইফালে অৰুণাচল যাব পাৰোঁ এইফালে যদি যায়
অৰুণাচল যাব পাৰে। ইফালে এনেকৈ গ'লে অৰুণাচললৈ যাব আমি। এইফালে এতিয়া আমি অৰুণাচল যাব নোৱাৰোঁ কাৰণ বৰ্তমান যিহেতু পাছ লাগে, এইফালে যাবলৈ হ'লে পাছ লাগিব। এইখিনিলৈ আগলৈ গৈ এনেকৈ যাব লাগে আৰু এইখিনিতে আগলৈ গৈ আমাক ভিডিঅ' কৰিব নিদিয়ে মানে, যিহেতু এইখিনি মানে অলপ পুলিচ বা আৰ্মি চাৰ্মি বহুত আছে, তো আগলৈ যাই মানে ভিডিঅ' কৰিব নিদিয়ে। ইফালে এইখিনি জেগাত দিয়ে কিন্তু আগলৈ গৈ পেলাই নিদিয়ে। তো এনেকৈ যদি আপোনালোকে ভাবে মানে কিবা অৰুণাচল যাওঁ বুলি, তো আপোনালোকে ইফালেদিও এনেকৈ যাব পাৰে গাইজ। আমি এতিয়া ভৈৰৱকুণ্ডৰ পৰা ওলাই দিলোঁ। ওলাই পেলাই আমি ৰাস্তাত কিবা এটা খাওঁ, খাই পেলাই ঘৰ গৈ থাকিম আজি। ব'লক ৰাস্তালৈ কিবা এটা খাবলৈ। গৰম গৰম ম'ম' আহি গৈছে। আমি ম'ম' অৰ্ডাৰ দিলোঁ, 4টা ম'ম'। গৰম গৰম ম'ম' আহি যাব। গৰম গৰম ম'ম' খাই আমি ইয়াৰ পৰা আৰু গৈ থাকিম আৰু। দামটো বেছি হৈ যায়। আমি গৈ আছোঁ এতিয়া ঘৰৰ ফালে, ঘৰমুৱা পক্ষী। ভাল লাগিলে কিন্তু এই চিনটো বৰ ধুনীয়া লাগিছিলে। পাহাৰৰ চিন্তা এইটো। এইবোৰ বজাৰ কৰি আহিছে সন্ধিয়া। আপোনালোকে দেখিলে আমাৰ ভৈৰৱকুণ্ডৰ এটি জাৰ্ণি দেখালোঁ আমি। এতিয়া আমি প্ৰায় ৰৌতা পাওঁ হৈ গৈছোঁ, বেছি দূৰ নাই ঘৰলৈ। আজিৰ এই ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰিছোঁ। সকলোৱে ভিডিঅ'টো কেনে পালে চাই জনাব, আৰু সকলোকে মই অনুৰোধ কৰিছোঁ মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি থৈ যেন আগন্তুক ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব পাৰিব। ভাল ভাল ভিডিঅ' আপোনালোকক মই দি যাবলৈ চেষ্টা কৰিম। সকলোৱে ছাপোৰ্ট কৰি যাব। থেংক ইউ এণ্ড বাই বাই। আকৌ নতুন নেক্সট ভিডিঅ'ত লগ পাম সকলোকে।